Hi guys, welcome back to my YouTube channel. আশা আপোনালোক সকলোৱে ভাল আছে। মই গীতাঞ্জলি। তো আজি মই গৈ আছো এখন বিয়াত। এখন নহয় দুখন বিয়া, দুজনীয়ে বান্ধৱী হয়। এখনত মোক মাতিছে মেকআপ কৰিবলৈ আৰু এখনত এনে ইনভাইট কৰিছে। সো ফাৰ্স্ট মই যাম এজন বান্ধৱীৰ বিয়াত তাতে মেকআপ কৰি তাৰ পিছত মই যিজনীয়ে মোক ইনভাইট কৰিছে তালৈ যাম। তো ফাৰ্স্ট মই যাওঁ তাতে আপোনালোকক দেখুৱাই আছোঁ। মই যাম ভিনিৰ লগত, ভিনি থৈ আহিব মোক তাৰপিছত তো বলক যাওঁ। তো এইটোৱে হৈছে ঘৰটো, বিয়া ঘৰ, য'ত মানে মেকআপ কৰিবলৈ আহিলোঁ। তো মেকআপ ষ্টাৰ্ট কৰিলোঁ। মই আপোনালোকক মেকআপৰ ফুল ভিডিঅ'টো দেখাব নোৱাৰিলোঁ কাৰণ ভিডিঅ' কৰিবলৈ মানুহ নাছিল তাতে, সেইকাৰণে অলপহে কৰিবলৈ পালোঁ। তো সেইকাৰণে আপোনালোকে এতিয়া ফুল মেকআপটো চাব কেনেকুৱা হৈছে ফাইনেল লুকটো। এয়া হৈছে ফাইনেল লুকটো, চাওকচোন কেনেকুৱা হৈছে আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে। কইনাজনীক বহুত ভাল লাগিছে বুলি কৈছিল, তো আপোনালোকে জনাব কেনেকুৱা লাগিছে। মেকআপ কৰাতে তাতে অলপ দেৰি হ'ল, তো সোনকালে ঘৰত আহিলোঁ আৰু এতিয়া গৈ আছোঁ আন এখন বিয়াত, বান্ধৱীৰ বিয়াত আহি পালোঁ। ভিনিৰ লগতে আহিছোঁ বাইকত। তো এইজনীয়ে হৈছে আমাৰ কইনাজনী বান্ধৱী। বহুত ধুনীয়া লাগি আছিল তাক আৰু বহুত মৰমো লাগি আছিল। তো বহুত ভাল লাগিছে, চবকে লগ পালোঁ। হাই, গুড মৰ্ণিং গাইজ। তো কালি বিয়াৰ পৰা আহিলোঁ, আহিয়ে মানে ৰাতিয়ে হৈছিল, ভাগৰ লাগিছিল, সেইকাৰণে দুখন বিয়া তেনেকৈ এজনক মেকআপ কৰি দি আকৌ এখন বিয়াত গ'লোঁ, সেইকাৰণে বহুত ভাগৰ লাগিছে আৰু তেনেকৈ আহি শুই পৰিলোঁ আৰু ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল। তো আজি পুৱাই উঠি সেইকাৰণে মই ভিডিঅ'টো এণ্ড কৰিম বুলি ভাবি আছিলোঁ। তো সেইকাৰণে সেয়াই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ পুৱাতেই। তো ভিডিঅ'টো ইয়াতে মই এণ্ড কৰিছোঁ। তো ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব কমেণ্টত, আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ, আৰু যিসকলে এতিয়ালৈকে কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। আজিৰ কাৰণে এইখিনিয়ে, বাই বাই।